আপোনালোক সকলোকে আমাৰ চেনেল তেজপুৰীয়া চলিলে থাম্বনেইলখন দেখি আপোনালোক সবেই গম পাইছে আজি আমাৰ ঘৰত কোন আহি আছে আৰু মই বহুত বেছি এক্সাইটমেণ্ট আপোনালোকে চাই বহুত বেছি ভাল পাব কাৰণ মোৰ লগত থাকিব ডিম্পু আৰু ডিম্পু আহি এতিয়া ঢেকীয়াজুলি পালেহি আৰু প্ৰাঞ্জিতে টেষ্ট অফ তেজপুৰৰ পিনৰ পৰা তাৰ কিছুমান ডিমাণ্ডিং ৰেচিপি বনাই আছে আহক মই তেনেহ'লে দেখাওঁগৈ মোৰ হাজবেণ্ডে টেষ্ট অফ তেজপুৰৰ পিনৰ পৰা ডিম্পুৰ কাৰণে কি বনাই আছে তেজপুৰৰ পিনৰ পৰা ডিম্পুৰ কাৰণে কিছুমান খানা বনি আছে প্ৰাঞ্জিত কি বনাই আছা মই এতিয়া ডিম্পুৱে বিচৰা মতে নৰসিংহ ভেদাইলতা দি মাছৰ তৰকাৰী এটা বনাই আছোঁ একদম মছলা চছলা নিদিয়াকৈ বনাব মই সেইমতে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ ঘৰুৱা খানা বনাই আছা আপোনাৰ একদম ঘৰুৱা মই মিছা মাছ বনাম তাৰ কাৰণে আৰু টেষ্ট অফ তেজপুৰৰ লিংকটো মই তলত ডেছক্ৰিপশ্যনত দি দিম বাৰু বাকীবোৰৰ ভেদাইলতা দি বনোৱা প্ৰাঞ্জিতৰ এই ইউনিক ডিছটো ৰেডি হৈ গ'ল ডিম্পুৰ কাৰণে আপোনালোকেও এইটো ঘৰত ট্ৰাই কৰিব কাৰণ এইটো নৰসিংহ আৰু ভেদাইলতা চবেই বনাই খায়ে মাছ দি পেলাই কিন্তু এই ৰেচিপিটো আপোনালোকে চাগে বহুত কমেই খাইছে আৰু ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু এয়া ডিম্পুৰ ফোন আহি গ'ল ডিম্পু আহি পাই গ'ল মিছন চাৰিআলি পাইছে মই আৰু দাদা এতিয়া গৈ আছোঁ আনিব আৰু এয়া ডিম্পু আহি আমাৰ ঘৰ পালেহি লগত আৰু লগত আহিছে আৰু মহন্ত আমি ভাত বাঢ়িলোঁ আৰু খাবলৈ ধৰিছোঁ প্ৰাঞ্জিতৰ টেষ্ট অফ তেজপুৰৰ টেষ্ট কৰিব এতিয়া হেৰিয়ে ডিম্পুৱে আৰু এয়া বনাইছে সি মাছৰ কি বনাইছিলে এইটো মিছা মাছ বনাইছে আৰু ডিমাণ্ডিং ৰেচিপিটো কি আছিলে ভেদাইলতা আৰু নৰসিংহ বিৰাট ভাল পায় বোলে ডিম্পুৱে খাই মই দালি বনালোঁ ভাজি ভাত পানী আৰু আমি এতিয়া গৈ আছোঁ ডিম্পুক ফুৰাবৰ কাৰণে তেজপুৰখন ফুৰাবৰ কাৰণে গৈ আছো এতিয়া ছেকেণ্ড গেট গৈ আছো আৰু তাৰপিছতো বেলেগ বেলেগ জেগা যাম বাৰু আপোনালোকক দেখাই থাকিম এই ৰাস্তাটোৰ ভিউটো বিৰাট ধুনীয়া হয় এইটো কুমাৰগাঁৱত আছে মই ভালকৈ দেখাব পাৰিম আপোনালোকক আৰু চাওক ইয়াক গৰুখিনি ঘৰলৈ নি আছে পিপি চাইড আৰু এয়া আমি আহি পালোহি ছেকেণ্ড গেট আৰু ছেকেণ্ড গেট আছে দপুবতীয়াত আৰু ব'লক তেনেহ'লে ইয়াৰ ভিতৰত সোমাওঁ আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ দেখাওঁ আৰু আপোনালোকক সৌন্দৰ্য উপভোগ কৰাওঁ এতিয়া মই ডিম্পুৰ ড্ৰোনৰ যোগেদি আপোনালোকক ওপৰৰ পৰা এটা ভিজুৱেল দেখাবলৈ চেষ্টা কৰিম আৰু থেংক ইউ ছ' মাছ ডিম্পু তুমি মোক এই ক্লিকটো দি যোৱাৰ বাবে ভাল ডিউটি পৰিছে মহন্ত কৈ দিয়া কি ডিউটি এইটো ড্ৰোন লোৱা ডিউটি এইটো আৰু আমি আহি পালোহি এয়া চাওক দেৱীসিং ঘাট এই ঠাইডোখৰৰ বিষয়ে মই এটাই ক'ম মাত্ৰ ৱাও দেৱীসিং ঘাট মানে চবতকৈ বেষ্ট লাগিল আহি কিনে মানে মই দেখা নাছিলোঁ তেজপুৰ আহিছিলোঁ কিন্তু মানে ফাৰ্ষ্ট আজি দেখিলোঁ বহুত বেছি ধুনীয়া সকলোৱে আহিব পাৰে ইয়াতে মজা আহক আহি থাকক অকণ দৌৰিয়ে যাওঁ নেকি এনেকুৱা লাগিছে আৰু এয়া চাওক বিহাইণ্ড দ্য চিন অফ ডিম্পুছ ব্লগ লাহে আৰু এয়া চাওক আমি আহি ভৈৰৱী মন্দিৰ পালোঁ আৰু আমি এতিয়া তললৈ নামি গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ এটা বিৰাট ধুনীয়া ভিউ দেখাবৰ কাৰণে আপোনালোক সকলোকে মহন্ত আহি আছোঁ লাহে পিছে আহি আছোঁ আৰু মই চেণ্ডেলযোৰো থৈ আহিছোঁ মই নোৱাৰোঁ আৰু ইমানকেইটা ষ্টেপ যাব চাওকচোন ইমান তললৈ আছে নামোতে মানে সিমান এটা প্ৰব্লেম হোৱা নাই উঠোতে আমাৰ 12 বাজি যাব কেনেকুৱা জেগা ডিম্পু কেনেকুৱা জেগা একদম টপ কৰিব পৰা জেগা আৰু এয়া ওপৰলৈ আহোঁতে আমি চব ভাগৰি গৈছোঁ আৰু এয়া ডাঙৰ দাও বহি গৈছে ওপৰলৈ আহোঁতে ভাগৰি আৰু এয়া ডিম্পু আহি আছে দৌৰি আহা জল্দি দিয়া ফাষ্ট আৰু আগৰ নিচিনাই মই লাষ্টত
তেজপুৰৰ বহু ঠাই ফুৰিলোঁ ডিম্পুৰ লগত আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ উভতি এতিয়া ডিম্পুৱে বোলে ড্ৰাইভ কৰিব তাকে বলক উভচোন ডিম্পুৱে এবাৰ কেনেকুৱা ড্ৰাইভ কৰে চাওঁ ৰাস্তাত আমি ঘৰ পোৱাৰ আগতে ভাবিলোঁ কফি একাপ খাই যাওঁ চেফ্ৰন পাইনত সোমাই সেইকাৰণে আমি গোটেইকেইজন আহি চেফ্ৰন পাইনত সোমালোহি মহন্ত আৰু মই ওলাই আহিছোঁ আহি অলপ ফটো চটো উঠিলোঁ কৰিলোঁ এয়া মহন্তয়ো অকলে অকলে ফটো উঠি আছে আহিলে আৰু বাকী ইহঁতি অৰ্ডাৰ দিবৰ কাৰণে বহি আছে আমি চেফ্ৰন পাইনত সোমাই কফি খালোঁ আৰু এতিয়া আমি ঘৰলৈ উভতি গৈ আছোঁ আৰু আপোনালোকৰ ঘৰত গৈ দেখাম মই ডিম্পুৰ এটা বিখ্যাত বস্তু এইটো হৈ গ'ল ডিম্পু বৰুৱাৰ কেমেৰা যিটো দি সি শ্বুট কৰে সেইটো মোৰ হাতত আছে ভণ্টি তাইৰ নাম কুহি আহিলোঁ কৰিলোঁ ডিম্পুহঁতক চাহ তাহ দিলোঁ এতিয়া ভাত বনাব আছে মেইন ডিনাৰৰ কাৰণে আৰু মোৰ বাৰ চেনেলটো প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো আজিৰ কাৰণে শেষ কৰিছোঁ নেক্সট ভিডিঅ'ত আমি গৈ আছোঁ এটা বহুত ধুনীয়া জেগা আৰু ডিম্পু মই আৰু হাজবেণ্ড এনেকৈ গোটেইকেইজন গৈ আছোঁ আপোনালোকে চাবলৈ নাপাহৰিব নিশ্চয় চাব থেংক ইউ